বিশেষ কাৰণত ষ্টুডিঅ'ৰ পৰা লাইভ আহিছোঁ আৰু মোৰ সৈতে আছে মই ওচৰলৈ আহি যোৱা দুয়োজন আজি উপস্থিত এটা বিশেষ কাৰণত ৰাইজ আহিলে কথা পাতি ভাল লাগিব বস্তু আছে কিছুমান দেখুৱাবলৈ বস্তু আছে কিছুমান আপোনালোকক থেংক ইউ দিবলৈ কাৰণ আপোনালোকৰ মৰমৰ বাবেই কিবা এটা হ'লগৈ আৰু গতিকে ৰাইজ যদি আহে কথাখিনি পাতি কথাখিনি কয় খুব ভাল লাগিব আৰু যদি পিছত যিখিনি ৰাইজ সংগত হ'ব তেখেতসকলকো আমি জনাই যাব লাগিব কথাখিনি কোৱা কিবা বাকি আশা কৰোঁ সকলো ভালে কুশলে আছে আজি বিশেষ এটা কাৰণত লাইভ আহিব লগা হ'ল আৰু ভাবিছোঁ এই স্পেচিয়েল মোমেণ্টটো আপোনাৰ লগত শ্বেয়াৰ কৰোঁ সেইবাবে লাইভ আহিলোঁ আৰু আজি আমি ফাৰ্ষ্ট টাইম আমাৰ ষ্টুডিঅ'ৰ পৰা লাইভ VREEGU ষ্টুডিঅ'ৰ পৰা লাইভ আহিছোঁ কেতিয়াও চাগে আমি তেনেকৈ লাইভ অহা নাই আজি প্ৰথম মোৰো শ্বুটিঙৰ পৰা টাইম মিলি গ'ল ছাৰো ষ্টুডিঅ'তে আছিলে চ' ভাবিলোঁ এই সময়টো ভালকৈ ইউটিলাইজ কৰোঁ আৰু আজি আৰু অলপ সময় পিছত আৰু অকণমান মানুহ লাইভত গোট খালে ভাল পাম তেতিয়া একেলগে কথাখিনি শ্বেয়াৰ কৰিলে ভাল লাগিব আমাৰ ভইচ শুনি আছেনে আপোনালোকে ঠিকে থাকে যদি শুনিছে ইয়েছ শুনি পাইছোঁ বুলি ক'লে গম পাই যাম আৰু ঠিকে আছে বুলি এবাৰ SRP production are we audible to you all যদি শুনি পাইছে হাই দাদা বৌ হাই আপোনালোকে কৈ দিয়ক অ'কে পাইছোঁ দাদা শুনিছোঁ অ'কে থেংক ইউ তেতিয়াহ'লে কি কৰোঁ ছাৰপ্ৰাইজটো কৈ দিওঁ সোনকালে কৈ দিওঁ নহ'লে মানুহে বেলেগ গুড নিউজ বুলি ভাবি দিব গুড নিউজ আৰু গতিকে সেই গুড নিউজটো যি ধৰণেই আহক গুড নিউজ যেনেই লাগিব লাগে আৰু এইখিনিতে জনাওঁ যে আমাৰ আপোনালোকৰ মৰমত আমাৰ যি ইউটিউব চেনেল VK এণ্টাৰটেইনমেণ্ট চ' সেইটোৱে ক্ৰছ কৰিছে 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ আৰু সেইটোৰ কাৰণে ইউটিউবৰ পৰা স্বীকৃতি পাইছোঁ গ'ল্ড প্লে বাটন আহি পোৱা আচলতে 20 দিনমান হ'ল কিন্তু খুলিবলৈ এনেকুৱা উচিত তাইৰে মোৰে একেলগে যদি ঘৰত থাকোঁ চ' তাই যেতিয়া ঘৰলৈ আহি পায় মই আহি নাপাওঁ তাই যেতিয়া ঘৰৰ পৰা ওলাই যায় মই সাৰ নাপাওঁ চ' আমাৰ দুটাৰ একদমেই মিলা নাছিলে আজি ফাইনেলি কোইনচিডেণ্টলি দুটাৰে মিলি গ'ল আৰু আমি ষ্টুডিঅ'ত আহি ষ্টাৰ্ট কৰিছোঁ চ' এই চেগতে প্ৰথমে আমি দেখুৱাই ল'বলৈ বিচাৰিছোঁ আমাৰ ষ্টুডিঅ'ৰ মানে এনভাইৰনমেণ্টটো কেনেকুৱা আপোনালোকে আমাৰ ভাইটি ৰেডি কৰিছে নেকি অ'কে ৰেডি কৰা বিটটো আছে পিছফালে কোৱা প্ৰিয়ম কোৱা কিবা কথা পাতিবলৈ বিচাৰিছোঁ তোমাৰ লগত মোৰ লগত হাই সকলোৰে হাই ইমানখিনি ব্যস্ততাৰ মাজত লাইভ আহিছে ধন্যবাদ একচুৱেলি গ'ল্ডেন প্লেটখন আহিছিলে আমাৰ এখেত লাডাখ যাওঁতে তো লাডাখত তেখেত যেতিয়া গৈছিলে তাৰ মাজতে অলৰেডি আহি গৈছে আৰু তাৰ মাজতে সময় নিমিলিলে আমাৰ কাৰণ যিহেতু সকলোৱে বিচাৰিছে গ'ল্ডেন প্লেটখন কেনেকৈ আনবক্সিং কৰা চ' সকলোৱে বিচাৰিছে আমিও একেলগে সেই বস্তুটো সুযোগটো পোৱা নাছিলোঁ চ' ফাইনেলি আজি সময় মিলিলে আৰু এনেদৰে মৰম আশীৰ্বাদ দি যাব আৰু মোৰ চেনেলটো অকণমান বিশেষ কাৰণত মই কণ্টিনিউ কৰিব পৰা নাই বহুতে কমেণ্ট দিয়ে মোৰ খুব বেয়া লাগে একচুৱেলি মোৰ কাৰণে নহয় বেলেগৰ কাৰণে মই আপলোড কৰিব পৰা নাই কাৰণ বহুতে বিচাৰিছে মোৰ পাৰ্চনেল ব্লগ বা যিয়ে হওক সৰু সুৰা ভিডিঅ' আপলোড কৰিবলৈ চ' মই ট্ৰাই কৰিম মানে চেষ্টা কৰিমেই কাৰণ বহুত মোৰ ভিডিঅ'জ আছে তাই ব্লগ বনাই আমি যদি ক'ৰবাত যাওঁ তাই ক'ৰবাত আমি গ'লে ব্লগ বনাই কিন্তু ব্লগটো আপলোড নকৰে মোবাইলতে থাকি যায় আৰু নেক্সট কোনোবা ঠাইলৈ যাওঁ তাৰো ব্লগ বনাই মানে ৰেকৰ্ডিং কৰি লয় সেইটো কিন্তু এডিটিং টেবলেট গৈ নাপায় নাজানো কি খুচি মে সঁচাকৈ এইবাৰ মই কথা দিছোঁ আজিৰ দিনটোত মই কথা দিছোঁ যে অতি শীঘ্ৰে মই মোৰ চেনেলত ভিডিঅ' আপলোড কৰিবলৈ আৰম্ভ কৰিম আৰু আপোনালোকে অতি শীঘ্ৰে উপভোগ কৰিবলৈ আৰম্ভ পাব আই হোপ এই প্ৰমিছটো যাতে VK এণ্টাৰটেইনমেণ্টৰ দৰ্শকক যি প্ৰমিছ কৰিছে আমাৰ আইজনীয়ে সেই ইয়াতো যাতে থাকে বুলি মই ভাবিছোঁ আৰু গোৱালপাৰা ছোৱালী ধুনীয়া সঁচাকৈ ধুনীয়া গোৱালপাৰা ছোৱালী সঁচাকৈ ধুনীয়া মানে মই বহুত গৌৰৱে কওঁ মই গোৱালপাৰা ছোৱালী বুলি কাৰণ মোৰ মা ঘৰ গোৱালপাৰা ভাল লাগে মোক কোনোবাই গোৱালপাৰা ছোৱালী বুলি ক'লে বহুতে হয়তো নাজানে মানে বহুতে জানে তুমি কথা বলা মই ৰেডি হৈছে নে চাওক বহুতে হয়তো নাজানে মই জন্ম হৈছিল গোৱালপাৰা কিন্তু মোৰ পঢ়া শুনা সকলো ইয়াতে দেউতা যিহেতু ইয়াতে কৰ্মসূত্ৰে আমি গুৱাহাটীত আহিবলগীয়া হ'ল চ' স্কুলিং কলেজ সকলো ইয়াতেই আৰু কিন্তু জন্ম মোৰ হৈছে গোৱালপাৰাত
চ' সেইটো খুব গৌৰৱেৰে ক'ম যে মই গোৱালপাৰা ছোৱালী বুলি কাৰ্বি আংলং ল'ৰাও কৰা কম নহয় সঁচা কথা খুব কষ্ট কৰিছে কাৰণ মই দেখিছোঁ বহুত আগৰ পৰা তেখেতৰ এই চেনেলটো খুলিছে আৰু বহুত ভিডিঅ'জ ব্লগছ দিয়ে আৰু মানুহে খুব ভাল পায় আৰু আজি এটা সাৰপ্ৰাইজ আছে সাৰপ্ৰাইজটো এনেকুৱা ধৰণৰ হ'ব যে মোৰ যি নতুন গীত সাৰপ্ৰাইজিংলি মই ৰিলিজ কৰিম ভাবিছিলোঁ তাৰে আজি মিউজিক অকণমান শুনাই দিম আপোনালোকৰ পূজা ফিল আহি যাব বুলি কৈছোঁ মিউজিক কৰিছে পুলকনাথ গানটো গাম মই আৰু লিখিছে গানটো ৰেখিবলৈ গতিকে গানটো হোৱাগে নাই নানা নানিকে গাই থোৱা আছে গতিকে সেইবিলাক বাৰু নুশুনাও টিউনটো নুশুনাও গানটোৰ মিউজিকটো সৰুটো আভাস তিনিটা কাম আছে এতিয়া এটা হ'ল প্ৰথম আমি কেকটো কাটো আজি আমাৰ 1 মিলিয়ন ছাবস্ক্ৰাইবাৰৰ তাৰপিছত আনবক্সিং কৰিম দেন গান শুনাম আৰু মই এটা সৰুকৈ গান গাই দিম তাৰপিছত বাই হ'ব এণ্ড এটা পাৰ্মিশ্যন দি দিছোঁ য'ক এই ভিডিঅ'টো যিসকল ইউটিউবাৰে আপলোড কৰিবলৈ বিচাৰিছে সকলো আপলোড কৰিব পাৰে মই কপিৰাইট নামাৰোঁ ডাউনলোড কৰক য'ত আপোনালোকৰ দিবলৈ ইচ্ছা আছে দিয়ক কথা নাই এইটো আমাৰ খুচি কে পল চবৰ লগত শ্বেয়াৰ হ'ব লাগে জনাৰ্দনটো এতিয়া দিবহি আৰু সঁচাকৈ আমাৰ সৰু যিকোনো কিবা ধৰণৰ ফটো বা ভিডিঅ' হওক সি পালে খুব ধুনীয়াকৈ ব্লগ হিচাপে তাৰ চেনেলত দিয়া মানুহবিলাকে খুব ধুনীয়া ভাল পায় আৰু তাৰ বাবেও বহুত থেংক ইউ জনাৰ্দন চ' তোমাৰ বাবেও স্পেচিয়েলি ভিডিঅ'টি বনোৱা হৈছে এই ভিডিঅ'টি যোনে আমাৰ বিটুৱেও যদি বিচাৰে বিটু ব্লগাৰ বিটুৱেও আপলোড কৰিব পাৰিম চবেই আপলোড কৰিব পাৰে এইটো ডাউনলোড কৰক এণ্ড ভিডিঅ' দি দিয়ক মোৰ আই ডোণ্ট হেভ এনি ইছ্যু চলো আজি খুচ মনটো বিৰাট গতিকে কৈছোঁ এণ্ড চাওঁ তেতিয়াহ'লে আমাৰ কেকটো বৰ বিশেষ ডাঙৰ নহয় মোৰ মা অ'কে ইয়াত লিখা আছে 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ স্পেলিংটো ঠিকে যে লিখি আনিছে বিটুৱে ধন্যবাদ স্পেলিং আৰু আমাৰ লগত আছে গৌৰৱ দা শ্বুটিঙৰ বাহিৰে গৌৰৱ দাক সোমাই দিছে গৌৰৱ এই আমাৰ প্ৰিয়মৰ ত্ৰাণকৰ্তা দে নুমা তো বিটুৱে ধৰক আমি কেক কাটো থ্যাংক ইউ আকোবাৰ বিফোৰ কাটিং দ্য কেক থ্যাংক ইউ ওয়ান্স এগেইন দৰ্শক বহুত বেছি ধন্যবাদ জনাইছোঁ আমি দুয়ো আপোনালোকে 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ মই জীৱনত কেতিয়াও ভবা নাছিলোঁ গতিকে অসমবাসী ৰাইজক আমাৰ দুয়োজনৰ তৰফৰ পৰা কেনেকৈ ধন্যবাদ জনাওঁ ভাষা নাই আচলতে আৱেগিকো হৈছোঁ আজি বিৰাট যি কি নহওক কেকটো কাটিবলৈ লৈছোঁ মৰম দিব যাতে ডায়মণ্ড প্লে বটন আহি যায় চলো নুমা আমাৰ মানুহ নাই আজি কোনো আমি দুটাই তুমি কাটা 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ মোৰ ইউৰিক এচিড বাঢ়ি আছে এইটো কাৰণে বৰ বিশেষ কেক নাখাওঁ এনেই আৰু টেষ্ট কৰিব লাগিব কিন্তু খাম আজি একো নাই বাঢ়িলে বাঢ়ক আজি খাব লাগে মই খাই দিম আইচক্ৰীম কেক নহয় দেখোন মই ডায়েটত আছো মই এখানে অকমান কেকে কোৱা আৰু এতিয়া মুনুৱে কেমেৰাটো ধৰ বিটুক খুৱাওঁ ই নহ'লে আমাৰ দিগদাৰ আছে কেকটো নাহিলেহেঁতেন আজি গৌৰৱে খা বল ভাল বস্তু খাব লাগে মাজে মাজে সো আমি এতিয়া আনবক্সিং কৰোঁ অ'কে বহুত ধন্যবাদ সকলোৱে যিসকলে শুভেচ্ছা জনাই আছে এইটো আমাৰ নতুনকৈ আমি যিটো অপেনিং কৰিছোঁ VREEGU ষ্টুডিঅ' এইটো দূৰৰ পৰা অকণ দেখুৱাই দিওঁ থেংক ইউ সকলোৱে থেংক ইউ ছ' মাছ আৰু এনেদৰে মৰম আশীৰ্বাদ দি যাব যাতে তেওঁৰ চেনেলটো আৰু ৰিচ কৰক আৰু অতি শীঘ্ৰে 1 মিলিয়ন হৈছে যেন অতি শীঘ্ৰে 10 মিলিয়ন ছাবস্ক্ৰাইবাৰ্ছলৈ পৰিণত হওক কমেণ্ট পঢ়া অলপ বা পঢ়ি আছোঁ কাৰণ বহুত ফাষ্ট গৈ আছে কমেণ্ট ইমান সকলে শুভেচ্ছা বাণী পঠাই আছে ভেৰি গুড ইজ মাই গড এনি টাইম লাভ দিছ মেন ধন্যবাদ আপোনালোকে যিখিনি মৰম দিছে সেইখিনিৰ কাৰণে সঁচাকৈ আপোনালোকক থেংক ইউ দিলেই নহ'ব মই কেনেকৈ মানে 1 মিলিয়ন যে জীৱনত হ'ব মই বিদ্যা ভবা নাছিলোঁ কেতিয়াও আৰু অতি শীঘ্ৰে মোৰো হ'ব
তুমি ভিডিও নিদিয়া যিসকলে ছাবস্ক্ৰাইব নাই কৰা মোৰ চেনেলটো অতি শীঘ্ৰে কৰক কাৰণ মই মোৰ চেনেলত ভিডিঅ' আপলোড কৰিবলৈ আৰম্ভ কৰিম চ' খুব ইণ্টাৰেষ্টিং খুব ভাল ভাল আমাৰ ট্ৰেভেল সৰি চ' মোৰ যিসকলে কাৰণে প্ৰিয়ম পল্লৱী কাশ্যপ চেনেলটিক ছাবস্ক্ৰাইব কৰক ওকে Okay, এতিয়া unboxing তেতিয়াহ'লে আমি কৰো আমি? এইটো ইয়ালৈকে আনো এইটো পকৰো সেলফি হয় আছে তো অকণ কৈ দে কিবা কিবি মই পিছত কম দেখাই দিব লাগে এইটো প্ৰথমে অ'কে এইটো আহিছিলে আমাৰ গোল্ড প্লে বাটন সোনা সোনা খোলা টান টান চ' এইখন চাৰ্টিফিকেট আপোনাৰ হাতৰ পৰা আপোনাৰ হাতে এইখন হ'ব হ'ব এইখন চাৰ্টিফিকেট এইখন ইয়াত মেইন লিখা আছে এখন মেইন ইউটিউবৰ দাদাজনে দিছে কি নাম তেখেতৰ সুশান ৱাজ চিকি চিকি ৱজিক ৱাজ চিকি এইটো মুখত ফুটিবলৈ আৰু 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ হ'ব লাগিব তেতিয়াহে মুখত ফুটিব নামটো যি কি নহওক থেংক ইউ ইউটিউব থেংক ইউ আৰু এতিয়া আহি গ'ল এতিয়া আপে দেখতে এতিয়া ওলোৱা আরে এইটো ফ্রেমিং হৈ আহিছে নেকি ये क्या बात है সো ফাইনালি আমি আমাৰ ঘৰলৈ এইখন গোল্ড বাটন প্লেট লৈ গৈ আছো থ্যাংক ইউ অসমৰ প্ৰত্যেকজন মোৰ শুভাকাংক্ষী মোৰ ভাইটি ভন্টি বন্ধু বান্ধৱী সকলোকে থ্যাংক ইউ জনাইছো যোনে যোনে সাবস্ক্ৰাইব কৰি পেলাই এইটো পাবলৈ মোক সক্ষম কৰিছে সিৰিয়াসলি যেতিয়া ইউটিউব কৰিছিলো জীৱনত কেতিয়াও ভাবা নাছিলো যে গোল্ড প্লে বাটনটো কেতিয়াবা পাম থ্যাংক ইউ এই ভিডিঅ'টো সবে আপলোড কৰি দিয়ক বিদ্যা কপিৰাট নামৰ মোৰো অতি শীঘ্ৰে সিলভাৰ প্লেট আহি আছে আহিব আহিব খুলি দেখুৱা এবাৰ কভাৰটো খুলি দেখুৱা শাইন এক্সেল শাইন ये है गोल्ड प्ले बटन बहुत ভাল লাগিছে ইয়াতে লিখা আছে Kashyap VREEGU Entertainment for passing 10 lakh subscriber अरे क्या बात है थैंक यू অসম থ্যাংক ইউ ভাৰত থ্যাংক ইউ ইণ্ডিয়া যিসকল লোক প্ৰবাসী অসমীয়া লোক আছে তেখেতসকলেও ছাবস্ক্ৰাইব কৰিছে কিছুমান মই বাহিৰত অনুষ্ঠান কৰিবলৈ যাওঁতে তেখেতসকলৰ মানে কণ্ট্ৰিবিউশ্যন আছে চ' সকলোকে থ্যাংক ইউ জনাইছো চিৰিয়াছলি বহুত বেছি আৱেগিক বহুত বেছি মনটো ভাল লাগিছে কি কৰোঁ কি নকৰোঁ টাইপ লাগিছে মানে চিৰিয়াছলি সঁচাকৈ কাৰণ ইউটিউব কৰা ল'ৰাজনৰ কাৰণে ছোৱালীজনীৰ কাৰণে গোল্ড প্লে বাটনটো কিমান ইম্পৰ্টেণ্ট কিমান মহত্বপূৰ্ণ সেইটো বস্তু কেৱল ইউটিউব কৰা ল'ৰাজনেহে গম পাব গতিকে খুব ভাল লাগিছে থেংকছ টু ইউটিউব আৰু এখন দিছে ৰেকগনাইজ ইউৰ টিম এখনো দিছে কিবা কি দিছে এখন নাজানো নেক্সট আহি আছে এটা বাকী আছে আৰু এইটো আহি যাব অতি শীঘ্ৰে আহিব আমাৰ থাৰ্ড কামটো কৰি আমি গানটো যিহেতু সকলোৱে ৰৈ আছে থেংক ইউ আৰু এতিয়া আপোনালোকক মই আহিছো চলো ফোন মেৰে কো এতিয়া আমি ষ্টুডিঅ'খন দেখুৱাইলো প্ৰথমে মই দেখুৱালো ঠিক আছে দেখুৱালা তুমি ৰুমটো দেখুৱালা আমাৰ ডাবিং ফ্ল'ৰটো দেখা নাই ডাবিং ফ্ল'ৰটো মই দেখাই হ'ব বাৰু গানটো শুনি লওক তাৰপিছত দেখুৱাম একেবাৰে চ' এই গানটোত আমি ৰিলিজ কৰিম বিফৰ পূজা ছাৰপ্ৰাইজিংলি এই গানটোৰ একদম প্লেনিং নাছিলে একদম জিৰ' প্লেনিং সেইদিনাখন এই গানটো কেনেকৈ কম্প'জ হ'ল মই অকণমান কৈ দিছোঁ চ' কম্প'জ হোৱাৰ ৰিজনটো এনেকুৱা ধৰণৰ আমি সেইদিনাখন ক'ত গৈছিলোঁ বিটু বিটু নাই ক'ৰবাত গৈছে আমি সেইদিনাখন পশ্চিম গুৱাহাটী কলেজত অনুষ্ঠান কৰিবলৈ গৈছিলোঁ চ' পশ্চিম গুৱাহাটী কলেজত অনুষ্ঠান কৰিবলৈ গৈ আমি আহি থাকোঁতে সাংঘাতিক ট্ৰেফিক জাম চ' সেই ট্ৰেফিক জামতেই মানে যেতিয়া ফচি আছোঁ লখৰা ট্ৰেফিক জামত তেতিয়া মোৰ গানলৈ টিউন এটা আহিলে মনলৈ চ' টিউনটো কৰিলোঁ টিউনটো কৰাৰ পিছত আহি পেলাই মই ছেটআপত ষ্টুডিঅ'লৈকে আহিছোঁ আহি পেলাই মই ছেটআপত চাওঁ দেখোঁ যেতিয়া মাইকত গাই চালোঁ দেখোঁ বেয়া লগা নাই
তাৰপিছত গানটোত কোনটো মানে কোনটো জেগাৰ ফিল আছে আপোনালোকে গানটো শুনক আৰু আপোনালোকক এটা অপশ্যন দিছোঁ যে গানটোত আপুনি কি ধৰণৰ ফিল পাইছে সেইটো জনাওক আৰু খুব ধুনীয়াকৈ আপোনালোকে পূজাৰ ভাচনিৰ সময়ত গানটো নচাব পাৰিব আৰু বহুত কিবা কিবি কৰিব পাৰিব ঠিক আছে গতিকে চাওঁ কি হয় শুনকচোন কেনেকুৱা পায় बन आज के लिए इतना ही है आज के लिए इतना ही 30 তাৰিখে আপোনালোকে গানটো 30 তাৰিখে কি বাৰ পৰিছে বাৰু একচুৱেলি মই শনিবাৰে গান ৰিলিজ কৰোঁ কিন্তু কৈ দিলোঁ আৰু 29 তাৰিখে দিগন্ত বৰদলৈৰ ওপৰতহে কথাটো হ'ব ডিপেণ্ড কৰিব থ্যাংক ইউ বিট্টু আমি শইকীয়া অলপমান কমেণ্ট পঢ়ি দিওঁ ইয়াতে আছে দেই নামটো ছেপ্টেম্বৰৰ সং দাদা কেনেকুৱা পালে অকণমান গান মিউজিকটো শুনি পেলাই অকণ জনাব কমেণ্টত ভাল লাগিব আৰু উৎসাহ পাব গান গীত বনাবলৈ অলপহে শুনা দা অলপহে শুনালো কেনেকুৱা লাগিছে গানটো আপোনালোকৰ অলপহে শুনালো কাৰণ গোটেই গানটো শুনিলে আপোনালোকৰ সেই মজাটো নাহিব ৰিলিজৰ লোহিত ৰঞ্জন মিউজিকেল ভৃগুদা নাজানো ইমান কিয় ভাল পাওঁ থেংক ইউ লোহিত গতিকে প্ৰাচীৰ পাকগিৰ পূজা চেলিব্ৰেশ্যন ইন কি হৈছে গুচি গ'ল লিখো ইনকমপ্লিট উইদাউট ভৃগুদাৰ নিউ ছং অ'কে থেংকছ টু ইউ তাৰপিছত যোনে যোনে বাপৰে বাপ ইমান মেছেজ পূজা লাগি গৈছে ফুল গান পূজা লাগিছে আপোনালোকে এয়া কৰক কোনোবাই লাইভ ছেশ্যন চলি গ'লে 20 টকাও দিছে দেখোন 20 টকাও দিছে দেখোন কোনোবাই এইটো ক'ৰ পৰা আহিলে $20 নহয় $20 এই আৰ দেখা নাই বাপৰে বাপ মোক কি পঢ়ো কি নপঢ়ো লাগি গৈছে লাভ ফ্ৰম গোৱালপাৰা আৰু পূজাত মোৰ অনুষ্ঠান আছে পূজাত কোনে কোনে আপোনালোকে ক'ত ক'ত কি কৰিব এবাৰ জনাব পূজাত মোৰ অনুষ্ঠান আছে তোমাৰতো কৈ দিয়া ষষ্ঠীত ক'ত থাকিবা সপ্তমীত ক'ত থাকিবা মোৰ এইবাৰ খুব পঞ্চমী আৰু ষষ্ঠীত মই প্ৰতিদিন টাইমৰ পৰা এইবাৰ তেওঁলোকে আয়োজন কৰিছে স্পেচিয়েল পেণ্ডেল আৰু পূজা প্ৰতিমাৰ এটি বিশেষ প্ৰতিযোগিতা য'ত গুৱাহাটীৰ গোটেই সমগ্ৰ যিমান কেইখন দুৰ্গা মণ্ডল আছে সেই মণ্ডপ কেইখনলৈ গৈ পেলাই তাতে বিচাৰক হিচাপে দায়িত্বটি দিছে বহুত ডাঙৰ দায়িত্ব সেইকেইখনে বাকী মই সপ্তমী অষ্টমী নৱমী খুব ধুনীয়াকৈ পৰিয়ালৰ লগত উপভোগ কৰিম পূজা অষ্টমী নৱমীটো মোৰ প্ৰগ্ৰেম আছে অষ্টমী আছে দদৰাত নৱমী আছে কি কয় এইটো জেগা আৰংগ মোৰ মানে বৰভাগ নলবাৰী আৰু দশমীত আছে ঘোঁৰামাৰা সন্ধিয়া 8টা বজাত তাৰপিছত নিউজ লাইভ তাৰপিছত আৰু এজেগাত আছে মেনেজাৰে ৰাখিছে প্ৰগ্ৰেম সেইদিনাখন 3খন আছে দশমীত গতিকে লুকিং ফৰৱাৰ্ড যাতে 3খন অনুষ্ঠানে ভাল হয় আৰু সপ্তমীত চাগে একেলগে পূজা চাম সপ্তমীত যোনে পূজা চাই লক্ষী মন্দিৰলৈকে আহিব লক্ষী মন্দিৰ আমাৰ বেলতলা লক্ষী মন্দিৰ আমি থাকিমেই তাতে বহুত দেৰি থাকোঁ এণ্ড কাৰোবাৰ এনিভাৰ্চাৰীত বোলে গানটো আহিব ঠিক আছে চলো এইটো তোমাৰ এনিভাৰ্চাৰী গিফ্ট বুলি ধৰি লোৱা ফ্ৰম ভ্ৰিগু এণ্ড প্ৰিয়মৰ তৰফৰ পৰা হ'ব আৰু ওৱান্স এগেইন থেংক ইউ ছ' মাছ গাইজ মই কৈছিলোঁ মানে 1 মিলিয়ন হ'লে মই চিৰিয়াছলি একো ভাল মুভমেণ্ট বিচাৰি পোৱা নাছিলোঁ মানে বস্তুটো হেৰি কৰিবলৈ কি কয় এইটো আনবক্সিং কৰিবলৈ চ' আজি পালোঁ আজি এবাৰ আপোনালোকে আৰু এবাৰ বস্তুটো শুনি লওক কেনেকুৱা লাগিছে শুনক কেনেকুৱা লাগিছে ডান্স কৰি দিয়া ডান্স কৰি দিয়া আকৌ ডান্স কৰি দিয়া ডান্স কৰিব এতিয়া প্ৰিয়মে গান আহি যাব না 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 और नहीं देखेगा सो যিসকল লোকে ফিলটো শুনিলে তো কওকচোন কেনেকুৱা লাগিছে গানটো
বহুতে ভাল পাইছে গানটো ভাল লাগব না পূজাত টাইম দিয়া মজা লাগিছে বোলে গানটো অলপ টাইম হলে আপুনি গানটো শুনিয়ে পালো ভাল লাগব না গানটো লাগলি ভাল লাগব দক 28 তাৰিখে নলবাৰীলৈ গৈ আছো পুনৰবাৰ 29 তাৰিখে বৰভাগ কলেজলৈ গৈ আছো নলবাৰীতে আছো এইকেইদিন বহুতখিনি প্ৰগ্ৰাম গতিকে নলবাৰীত কথা ক'বলৈ আগৰ পৰাই জানো এতিয়া আৰু অকমান শিকিছো ভ্ৰিগুটা ক্ৰিকেট এৰিলে নেকি ইয়াতে ক্ৰিকেট এৰিলে মই ডাঙৰ কথা হৈ যাব অথবা গানটো যেতিয়া ওলাইছিল মেৰাপানীত লগ পাইছিলোঁ য়েছ মেৰাপানী সেইখন প্ৰগ্ৰাম একদম মনত ৰাখিব লাগিব কেনেকুৱা মানুহ জানা মোৰ দেন 30,000তকৈ বেছি মানুহ এখন প্ৰগ্ৰামত মেৰাপানী সেইখন ষ্টেজ যিসকল ছিংগাৰ গৈছে সেই ষ্টেজখনলৈ তেখেতসকলে গম পায় কিমান মানুহ হৈছিল এৰিবলৈ মন যোৱা নাই তাকে কথা পাতি মন গৈছে কথা পাতি ষ্টুডিঅ'খন দেখাই আহে যোৱা মই আমাৰ ডাবিং ৰুমটো দেখাই আহা ধুনীয়াকৈ ডাবিং ৰুমটো ধুনীয়াকৈ দেখাই আহিলে তুমি কৰিব পাৰিবা বিটু লাইটটো জ্বলাই দেগে যা আমাৰ ইয়াত খুলিলে আৰু এইটো কৰিডৰ এটা চ' এইটো আমাৰ ডাবিং ৰুম বৰ্তমান সৰু সুৰা বস্তু কাম চলি আছে কাম কমপ্লিট ৰিচেণ্টলি ৰেকৰ্ডিং হৈ উঠিলে এটা এইটো ডাবিং ৰুম অকণমান দূৰৰ পৰা দেখাই দিছোঁ এইফালে খুলিলে আৰু এইটো হৈছে আমাৰ সৰুকৈ কিটচেন এটা যিসকলে কাম কৰিবলৈ আহিব তেওঁলোকে খোৱাৰ ব্যৱস্থা কৰি থোৱা আছে আৰু এইটো বৰ্তমান মেইন হল মানে আমাৰ অফিচ ৰুম হ'ব ইয়াতে বৰ্তমান এতিয়ালৈ কাম আৰম্ভ হোৱা নাই মানে এতিয়া বৰ্তমান আমাৰ ষ্টুডিঅ'তে ডাইৰেক্টলি কাম হৈ আছে চ' এইটো মেইনলি মানুহবোৰ আহিলে ৱেইটিং ৰুমতে বহিব পাৰিব চ' সকলো ধৰণৰ সুবিধা আছে যিসকলে বিচাৰিছে গানৰ ক্ষেত্ৰত গান গাবলৈ তেন্তে ইয়ালৈ আহিব পাৰে প্ৰিয়ম ষ্টুডিঅ' য়েছ ঠিক হে তেতিয়াহ'লে আৰু আজিলৈ এৰিছোঁ অকণমান লেতেৰা পেতেৰা হৈ আছিলে ন ঠিক কৰা নাই যি কি নহওক আৰু এই ষ্টুডিঅ'খনৰ লগত জড়িত মই কি ক'ম তেখেত মই তেখেতৰ শালপতি হ'ম ন ৰাতুল দাৰ আমি ইনলজ হয় মানে প্ৰিয়মৰ বা সুমীৰ হাজবেণ্ড চ' আজি তেখেত নথকা হয় কিন্তু এই ষ্টুডিঅ'খন নহয় থেংক ইউ ৰাতুল দা বহুতখিনি সহায় কৰিছে বহুত বেছি সহায় কৰিছে তেখেতে চ' এইখিনি তেখেতৰ নাম ল'বই লাগিব আৰু দিগন্ত দা যিহেতু হোল ছেটআপটো দিগন্ত বৰদলৈতো ল'লোৱে হয় নাম দিগন্ত বৰদলৈকো থেংক ইউ জনাইছোঁ আৰু ইউটিউবটো গ্ৰ' হওঁতে দিগন্ত বৰদলৈৰ মানে কৰণীয় বহুত আছে বিকজ মই আগৰ পৰাই নিজৰ গানখিনি যেতিয়া ইউটিউবত দিওঁ চ' দিগন্ত দাই কৈছে ভাল কাম কৰি আছোঁ এতিয়াও যে নিজৰ চেনেলত গোটেইখিনি বস্তু দি থকা হৈছে গতিকে সকলো মানুহৰ প্ৰচেষ্টাত সকলো মানুহৰ মানে ছাপৰ্টতহে হৈছেগৈ ষ্টুডিঅ'খন গতিকে ষ্টুডিঅ'খন কাৰ দাদা ষ্টুডিঅ'খন নিশ্চয় মোৰ ডেফিনেটলি মোৰ আমাৰ প্ৰিয়মৰ ৰাতুল দাৰ আমাৰ লগত যিমান কেইজন থাকে চবৰে ষ্টুডিঅ'খন আপোনালোকে নিজৰ ষ্টুডিঅ' বুলি ভাবিব আৰু আহিব আৰু যিসকল নিউ কামাৰ আহিব আমাৰ ষ্টুডিঅ'লৈ তেখেতসকললৈ এটা বুম ডিছকাউণ্ট আছে আহিব আপোনালোকে যিটো বাকীবোৰ মানে ষ্টুডিঅ'ত যিটো চাৰ্জেছ দিব লাগে তাতে 50% মোক দিলে হ'ল আপোনালোকে আহিব খালি কাম কৰিব বঢ়িয়া ছেটআপ আছে ইয়াত মই চাউণ্ড কাৰ্ডটো দেখাই দিওঁ এইটো ডিস্ক্ৰিট 8 প্ৰ' লেটেষ্ট মডেল যিটো তাৰপিছত কণ্ডেনচাৰ মাইক্ৰফোন নিউমেন TLM 103 আৰু একষ্টিকৰ কাৰণেও আমি কণ্ডেনচাৰে ইউজ কৰিছোঁ তাৰপিছত মিক্সাৰ চাউণ্ডক্ৰাফ্টৰ দেখিছেই তাৰপিছত আৰু কি লাগে স্পীকাৰ্ছ ৰিচ'ল A8 এয়া মোৰ মাৰ ট্ৰেডিশ্যন এয়া অনুষ্ঠান এটাত মোক গিফ্ট কৰিছিলে গতিকে গোটেইখিনি বস্তু হৈছে আৰু কিবাকৈ কৰি লৈছোঁ আৰু আপোনালোকে মৰম দিলে ষ্টুডিঅ'খনত বহুত কাম হ'ব আপোনালোকে খালি মৰম দি যাব চাই থকা পিছলৈ যিসকল লোক সংগত হ'ব ভিডিঅ'টোত সকলোকে থেংক ইউ জনাইছোঁ এণ্ড পুনৰবাৰ কৈছোঁ ভিডিঅ'টো চবেই আপলোড কৰিব পাৰে নট আনিছোঁ ডাউনলোড কৰক এণ্ড চলো আপলোড কৰি দিয়ক তেন্তে আজিলৈ বিদায় মাগিছোঁ আজিলৈ আপোনালোক ভালকৈ থাকক 9টা বাজে আৰু নেকি প্ৰায় ন
ঘৰ ৰাতিও হ'ল পূজাৰ শুভেচ্ছা দিলোঁ সকলোকে বহুত বহুত শুভেচ্ছা আগতীয়াকৈ খুব ভালকৈ এনজয় কৰক আৰু আশা কৰোঁ আপোনালোকে আগন্তুক জীৱনবোৰ আপোনালোকৰ শুভ হওক মংগলময় হওক আৰু এনেদৰে মৰম আশীৰ্বাদ দি থাকিব যাতে আগন্তুক দিনটোত ভিকে এণ্টাৰটেইনমেণ্টে কেৱল 1 মিলিয়ন নহয় 10 মিলিয়নলৈ তেখেতৰ যাত্ৰা অতিক্ৰম কৰিবলৈ পাৰে আৰু আমি নেক্সট চেলিব্ৰেশ্যনটো অতি শীঘ্ৰে কৰিবলৈ পাৰোঁ যেন টিল দেন বাই বাই বহুতে কয় যে গ'ল্ড প্লে বাটন চাই একবাৰ লাষ্টৰ কাৰণে খুলি দিয়া ভিতৰত থৈ দিলা নেকি অ'কে আকৌ এবাৰ আনবক্সিং কৰি দিছোঁ যিসকলে এতিয়া মানে হেৰি হৈছে আৰু আহিছে আমাৰ লগত অ'কে 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 দিল লগে ৱাও দে লুকিং নাইচ এদিন ময়ো পাম অ'কে ময়ো এদিন পাম এইটো গ'ল্ড প্লে বাটন চাওঁ বুলি যোনে যোনে কৈ আছে দিছ ইজ ফৰ ইউ অ'কে তেতিয়াহ'লে আজিলৈ আহিছোঁ এৰিছোঁ গুড নাইট ভালকৈ থাকিব সকলো পূজাত সকলোকে লগ পাম জেলেবি খাম একেলগে পূজাত দেখিলে মাত দিব অনুষ্ঠান চাবলৈ আহিব অষ্টমীত আছে দদৰাত নৱমীত আছে আৰংগমৌ দশমীত আছে ক'লোৱে ঘোঁৰামাৰা তাৰপিছত নিউজ লাইভৰ পাণ্ডুত আৰু তাৰপিছত আৰু এখন আছে সেই জেগাডোখৰৰ পিছত জনাই দিম ঠিক আছে চলো আজিলৈ এৰিছোঁ বাই বাই গুড নাইট বিটু বাই কৈ দে এবাৰ বাই বাই বা বেলেগ দিছা দেখোন গৌৰৱ বাই silent